মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনালোঁ। তো সেইদিনাখন এটা ভিডিঅ' দিয়া হৈছিলে যে 5 বছৰলৈকে নোলায় কোনো নতুন নিযুক্তি প্ৰক্ৰিয়া। তো সেইটোক লৈ ভিডিঅ'টো বনাইছোঁ। তো আগলৈকে চাই থাকক। তো দেখিলেতো সেইদিনাখন ইয়াত কৈছিলে ৰাজ্য চৰকাৰে বন্ধ কৰিলে নতুন নিযুক্তি প্ৰক্ৰিয়া। তো এইটো অকল ময়ো দিছিলোঁ আৰু বহুত ইউটিউবাৰো দিছিলে। আৰু এইটো ভিডিঅ' মানে সেইটো নিউজ আপোনাৰ প্ৰাগ নিউজ আৰু DY365 প্ৰকাশ পাইছিলে। তো মানে নিউজ পেপাৰ এখনত কেতিয়া মানে কোনোবা এটা যদি ভাল ধৰণে ইনফৰ্মেশ্যন পায় তেতিয়াহে দিয়ে। তো সেইদিনাখন হিমন্ত বিশ্ব শৰ্মা ছাৰেও কৈছে কথাষাৰ। তো এই পিছৰ নিউজটো চাগে আপুনি দেখিলে তো আপোনাৰ মনটো অলপমান ভাল লাগিব পাৰে। তো চাওক। তো আৰু যিটো আমি ভুল ভাবি আছিলোঁ সেইটো নহয়। তো এতিয়া যেনেকৈ প্ৰেক্টিচ কৰি আছিলে প্ৰেক্টিচ কৰক। তো এইটো পিছৰ ক্লিপটো আপোনালোকে চাওক। ইয়াত উল্লেখ কৰিছে বিত্তীয় সংকটৰ স্বত্তেও নিযুক্তি বন্ধ নকৰে চৰকাৰে। তো ইয়াত সম্পূৰ্ণভাৱে উল্লেখ আছে যে এইটো যোনটো ইণ্টাৰভিউ পাতিব, কিন্তু দেৰি হ'ব, কিন্তু এইটো পতাটো চিয়'ৰ পাতিবই। তো ইয়াত সম্পূৰ্ণভাৱে উল্লেখ কৰা আছে কোন কোন পদৰ বাবে মানে পিছলৈ ইণ্টাৰভিউ পাতিব। ইয়াত চাওক, জলসিঞ্চন বিভাগ, স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগ, শিক্ষা, বিভিন্ন বিভাগ এইবোৰ চব পাতিবগৈ। এই পেপাৰখনত যোনটো প্ৰকাশ পাইছিলে ইয়াত কৈছিলে ৰাজ্য চৰকাৰে বন্ধ কৰিলে নতুন নিযুক্তি প্ৰক্ৰিয়া। এইটো এটা সম্ভাৱনাহে উল্লেখ কৰা আছে। ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৰিম বুলি ক'লে নিউজটো এনেকৈ ক'লে যে আছাম গভৰ্ণমেণ্ট থিংকিং অফ কাটিং এগ্ৰিকালচাৰ ছেক্টৰ। এই ধৰণৰ যি বাতৰি ওলাই যায়, দেট ক্ৰিয়েটছ এ ভেৰি নিগেটিভ ইম্প্ৰেশ্যন। গতিকে লেট আছ ডু। মই যিমান মেটেৰিয়েল দিলোঁ মই ভাবোঁ যথেষ্ট। যিখিনি কৰি আছোঁ সেইখিনি দি থাকিলে হ'ল। ভাবা কথাটো দিলে, মই ভাবা কথাটোৱেতো চবত নহ'বও পাৰে। গতিকে লেট আছ ডু নট ইণ্ডালজ ইন ভাবা, কি ভাবিছোঁ। কাৰণ সেইদিনাখন আমি ক'লোঁ যে দৰমহা দিয়াত কষ্ট হ'ল, লিখি দিলে দৰমহা নিদিম। কষ্ট আৰু নিদিয়াৰ মাজত বহুত ঘটনা। কালি নে পৰহি এখন পেপাৰত লিখি দিলে যে এপইণ্টমেণ্টে বন্ধ হৈ গ'ল, বন্ধ কৰি দিলে। চ' সেইকাৰণে স্পেকুলেশ্যন দেখিলে আপোনালোকে। তো এতিয়া চিন্তা কৰি নাথাকিব। আপোনালোকে যেনেকৈ প্ৰেক্টিচ কৰিছিলে প্ৰেক্টিচ কৰি থাকক, ৰানিং কৰি থাকক। তো ইণ্টাৰভিউ হ'ব, কিন্তু দুদিনমান দেৰি হ'ব। তো হোৱাটো একদম চিয়'ৰ। প্ৰেক্টিচ কৰি থাকক, যেনেকৈ কৰিছিল তেনেকৈ কৰক। এতিয়া নমস্কাৰ, জয় আই।